নমস্কাৰ। পৰিৱেশন কৰিবলৈ লৈছোঁ কবিবন্ধু ৰাজেন বৰাৰ কবিতা তোমাক সহস্ৰ প্ৰণাম। এদিন এডলে শিপা কাটি বনচাই সাজিবলৈ খুজিছিল তোমাক। যি বটবৃক্ষত শিপাই শিল ফালি হিয়াই, পাতালে ফুটাই পাতালে গংগা বোৱাই, আবেষ্টনীত বান্ধিবলৈ সাধ্য আছে কাৰ? অন্বেষাল সুতেই সুতেই বিশ্বব্যাপ্ত যি মহাপ্ৰাণ, হৃদয়ৰ পৰা হৃদয়লৈ সঞ্চাৰিত যাৰ কোমল গান্ধাৰৰ টান, পথাৰে পথাৰে পথ পৃথিৱী প্ৰসাৰী, হে প্ৰিয়তমা পৃথিৱীৰ প্ৰাঞ্জল পথিক। কবিতাৰ বীজ তোমাৰ মাটি আৰু মানুহৰ প্ৰাণত প্ৰথিত। যিটি বীজ গুজিছিলা পলসুৱা প্ৰাণত, সি এক মহাপ্ৰাণ সোৱাজি। সেই পৃথিৱীৰ প্ৰেমিক ভাস্বৰিত সূৰ্য, সোঁৱে বাৱে শিতানে পঠানে লৈ, প্ৰিয়তম মানুহৰ প্ৰিয়তমা পথাৰ উজলি আছা এতিয়া তুমি সপ্ৰতিভ প্ৰতিভাৰ প্ৰাণৱন্ত অক্ষয় ভাস্কৰ্য হৈ। সি মাটি মানুহ মানৱতাৰ কবি, মাটিৰ মানুহক মাটিৰ স্বপ্নদাতা কবি, সেই পৃথিৱীৰ অন্তৰতমাৰ কবি। জনচৈতন্যৰ চিন্ময় চিত্ৰণ অঁকা শব্দৰ খনিকৰ তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম। ধন্যবাদ।